নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 30 চ'ত মঙ্গলবাৰ ইংৰাজী 14 এপ্ৰিল 2026 পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি মেঘ ৰাশিৰ কাৰ্যত বিঘিনী মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিভিন্ন বাধা বিঘিনিৰ মাজেৰে পাৰ কৰিব পাৰে গতিকে আজিৰ দিনটো কৰ্মক্ষেত্ৰলৈ ওলাই যাওঁতে সাৱধানেৰে যাব বৃষ ৰাশিৰ ব্যৱসায়ত উন্নতি বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ব্যৱসায়ত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব মিথুন ৰাশি চৰকাৰী সাহায্য লাভ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আগতে যদি কোনো চৰকাৰী কামৰ কাৰণে যোগাযোগ কৰি থৈছিলে তেতিয়াহ'লে আজিৰ দিনটোত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে কৰ্কট ৰাশিৰ আশাতিৰিক্তভাৱে আয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আশা কৰাতকৈও অধিক আয় কৰিবলৈ সক্ষম হ'ব পাৰে গতিকে আজিৰ দিনটো তেওঁলোকৰ বাবে খুবেই শুভ সিংহ ৰাশিৰ আৰ্থিক চিন্তা সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আৰ্থিকভাৱে প্ৰতিকূল যাব গতিকে আজিৰ দিনটো আপোনালোকে অৰ্থ ব্যয়ৰ ক্ষেত্ৰত সাৱধানেৰে চলিব কন্যা ৰাশিৰ বন্ধু লাভ কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত নতুন বন্ধুত্ব স্থাপন হ'ব পাৰে এইবাৰ আমি আহিছোঁ তুলা ৰাশিৰ প্ৰেমত বিবাদ তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো প্ৰেমৰ ক্ষেত্ৰত শুভ নহয় আজিৰ দিনটোত আপোনালোকৰ প্ৰেমাস্পদৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে বৃশ্চিক ৰাশিৰ পদোন্নতি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মস্থানত পদৰ উন্নতি হোৱাৰ সম্ভাৱনা দেখা গৈছে ধনু ৰাশিৰ শিৰপীড়া ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত স্নায়ুজনিত ৰোগ লগতে মূৰৰ বিষতো ভুগিব পাৰে মকৰ ৰাশিৰ আনন্দ সম্ভোগ মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আনন্দ লাভ কৰিব লগতে বিভিন্ন ভোগ বিলাসৰ মাজেৰেও দিনটো পাৰ কৰিব কুম্ভ ৰাশিৰ আকস্মিক বিপদ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আজিৰ দিনটোত আপোনালোকে আকস্মিকভাৱে কোনো বিপদৰ সন্মুখীন হ'ব পাৰে এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত হঠাতে ভ্ৰমণৰ যোগে দেখা দিছে এয়াই আছিল আজিৰ দিনটো ৰাশিফল এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ ধন্যবাদ